আৰু আছে এটা মেট্ৰিক পাছ কৰা চলি এইটো ইটি 10টা হ'ল এটা মোৰ কমিশনটো দে মই ঘৰত যাম পইচা আছে নেকি 10-20 টাকা নাই Skor? Apa skor? Metla. আপোনালোক চিনি পোৱা নাই দেখোন ক'ত পাইছে আমি ফান্ডাস হাই সেকেন্ডাৰীৰ পৰা আহিছিলোঁ আপোনালোকৰ ল'ৰাটোৱে মেট্ৰিক পাছ কৰিল বুলি শুনি খবৰ এটা ল'ব আহিছিলোঁ হয় নেকি আহক ভিতৰত আহক পিছে আপোনালোকৰ ল'ৰাটো আছে নে নাই ঘৰত সি আছিল ৰ'ব চাওঁ ৰ'বচোন কয় বা গাল বাবু 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 শুনছ না বাবু ক'ত গালা দেখাই নাই কোন তাক ইয়াতে ছাৰ আহোন আহি বহি আছে দে মাতা বুলি কচোন মাতা বুলি ক বাবু ছাৰ আহোন তোমাৰ পৰীক্ষাৰ খবৰ ল'ব আহিছে স্যার নমস্কার ভাস্কর তুমি তো মেট্রিক পাস করলে কোন কলেজত লম বুলি ভাবছ এটা কি ষ্ট্ৰীম ল'ম বুলি ভাবিছ আৰ্টছ ল'বা না সায়েন্স ল'বা না কমাৰ্চ ল'ম বুলি ভাবিছ ইটাক লগিন আকৌ ভাবা নাই ৰ'বচোন আপোনালোকে অলপ বহকচোন মই অলপ ভিতৰ পাই আর্টস সায়েন্স কমার্স এরে মেইন কোনটোনো বাবু চ মেইন বুলি আকৌ কথা নাই সায়েন্সত অলপ স্কোপ বেছি আছে আৰু তুমি যদি কমাৰ্চ ল'ম বুলি ভাবিছ কমাৰ্চত তুমি বিজনেছ লাইনত যাব পাৰিবা কমাৰ্চ ল'লি আৰু আৰ্টছ ল'লি তুমি অলপ সহজ পাবা আৰু মুঠতে পঢ়িবা জানলি সব ভাল তুমি জানোই নেতা সেতা প্ৰধানমন্ত্ৰী আমাৰ মোদী আকৌ ভৰাই নাই যি দেখা গৈছে নকলত পাছ কৰা চলি আনে পাইছোঁ ময়ো তাকে ভাবিছোঁ চা বাবা তুমি যদি আৰ্টছ ল'বা খুজিছ তুমি UPSC বা APSC দিবা পাৰিবা পিছত আর্টস সায়েন্স কমার্সৰ তলত কিবা আছে না আৰু কিন্তু শুনা কোন আছে নেকি এক যদি আমি আমাৰ কলেজত এডমিশ্যন দিব পাৰোঁ পইচাটো এনেই পাই থাকিম বছৰ দাদা বাবুইটো মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে আৰু সি যদি আমাৰ কলেজত এতিয়া এডমিশ্যন লয় তাৰ ৰিজাল্টটো ইয়াতকৈও বেছি ভাল হ'ব আপোনালোকে কি বা কৈ আছে মই ধৰিবই পৰা নাই ৰ'ব ধৰিবা পাৰিব ৰ'ব এতিয়া আপোনালোকৰ বাবুৱে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন লৈ পাছ কৰিছে আমাৰ কলেজত এডমিশ্যন দিয়াৰ পিছত ষ্টাৰ্টটো বাবুৱে ডিষ্টিংশ্যনো পাব পাৰে ৰেংকতো নাম আহিব পাৰে কথাটো ভাবিছোৱে ৰ'ব যদি হাই ছেকেণ্ডাৰী ভাল কলেজত দিব পাৰোঁ তাৰ ৰিজাল্টটো ভালেই হ'ব কিন্তু আকৌ কিন্তু নাই খৰচো বেছি নাই আমাৰ বহুত ফেচিলিটিও আছে হ'ব দেচোন আমাৰ এইটো থলোঁ আমাৰ ভতিজা ল'ৰাটো 30 ডিভিজন পাছ কৰিছে তাকো যদি এখন ভাল কলেজত এডমিশ্যন দিব পাৰোঁ ভাল লাগিল হয় থাৰ্ড ডিভিজনৰ অলপ প্ৰব্লেমেই হয় এইবাৰ অলপ ফাৰ্ষ্টৰে প্ৰব্লেম হ'ব আমি ষ্টাৰ আৰু বাকী তাৰে ওপৰত নিয়ে ৰাখি আছোঁ তথাপিতো আপুনি আগত চিনাকি বুলি ইয়াৰ এক দিম বুলি ভাবিলে এডমিশ্যনটো মানে থাৰ্ডটো ৰখা নাযায় আৰু আমাক দিয়কচোন চাই লওঁ আপোনালোকে থাৰ্ড ডিভিজনবিলাক নাৰাখে নেকি অকল ফাৰ্ষ্ট ডিভিজনবিলাক ভাল ৰিজাল্টবিলাকে ৰাখে নেকি অলপ সেনা আনে দিয়কচোন আপোনালোকে জানাকেইটাকহে জানা কৰিব পাৰে নাজনাকেইটাক একো কৰিব নোৱাৰে কথাটো সেনে নহয় আপুনি আচলতে ভুল বুজিছে মানে কথাটো হ'ল ফাৰ্ষ্ট ডিভিজন পোৱা কেইটাই ফটকে বুজি পাই দিয়কচোন কিবা এটা বুজালি কিন্তু থাৰ্ড ডিভিজন কেইটাক কিবা কৰিলে বুজিয়ে নাপায় তাহাঁতক বহুত বুজালে ইমান নৰি দিয়কচোন নাজনাকেইটাক নিফালে যে আপোনালোকৰ কলেজত ভালকৈ ভাল কৰিব পাৰে তেহে আপোনালোকৰ কলেজখন ভাল বুলি মই ক'ব পাৰিম আপোনালোকে জানা চলিকেইটাক নিহে জানা কৰিব পাৰিব নাজনা চলিকেইটাক নিফালে যদি জানা কৰিব পাৰিলা হয়
তেহে ভাল লাগিল হয় আপোনালোকে আৰু কি শিকাব আৰু জানা গেছি যাওক আপোনালোকে আহে ভাল লাগছে ৰিজাল্টৰ কাৰণেও আহিলা খবৰটো পাইছে যিহেতু চাহ কাপ খাওক মই আৰু সেইখন কলেজত নেদা সিদ্ধান্তটোৱে ল'লোঁ দিয়ক বহকচোন বহক কথাটো মানে ভালকৈ আলোচনা কৰি ল'ম ৰ'ব তাৰমানে যিহেতু আমাৰ ফিজো বেছি নহয় আৰু আপুনি যিহেতু চিনাকি অলপ আপোনাক কমেও দিম আৰু সুবিধাও আমাৰ বহুত আছে কিন্তু আপুনি এনেকৈ ভাবিছে দিয়কচোন নাই মোৰ এটাই সিদ্ধান্ত আপোনালোকৰ কলেজত মই আৰু এডমিশ্যন নেদাম ৰ'বচোন দাদা ৰ'ব দাদা আপুনি কথাটো বুজকচোন মানে আমাৰ কলেজত কিতাপ পত্ৰ চব দিয়া হ'ব ইউনিফৰ্মো দিয়া হ'ব মাত্ৰ আপুনি ল'ৰাটোক আমাৰ কলেজত এডমিশ্যন দিয়ক হ'ব আপোনালোকে বুজি পোৱা নাই কিয় আপোনালোকে চাহ কাপ খাওক আৰু যাওক মোৰ কাম আছে দাদা নহয় দাদা শুনকচোন নহয় দাদা শুনকচোন আৰু কি হ'ল শুনকচোন দাদা শুনক দাদা আপুনি শুনকচোন আপোনাক নিজৰ বুলি কৈছোঁ আপুনি এডমিশ্যনৰ ফিজটো আমাক দিব নালাগে জাষ্ট মান্থলি ফিজটো দিলে এই আপোনালোকে যাব নে নাযায় আপোনালোকে যাওক এডমিশ্যন দিব লাগে আহ বেটা হেলি গিয়া